ৰামায়ণৰ কথা সকলোৱে জানে, ৰামায়ণ সকলোৱে চাইছে, মহাভাৰতো সকলোৱে চাইছে নহয় জানো? কিন্তু কিছুমান আমি নজনাতে ভুল কৰি দিওঁ কিছুমান। ৰামৰ দেউতাক জানে হয়নে নহয়? কৰ্ণৰ দেউতাক জানে, দেউতাক নাজানে। কিয় জানে? চবেই জানে আজিকালি। মহাভাৰত আজিকালি কাৰ্টুনতো ওলায়, ৰামায়ণো ওলায়, চবতে ওলায়। ৰামৰ দেউতাক বুলি ক'লে চবে ক'ব পাণ্ডু। ৰামৰ দেউতাক পাণ্ডু বুলি ক'ব, কিন্তু পাণ্ডু একচুৱেলি পাণ্ডু দেউতাক। ৰামৰ দেউতাক আপোনাৰ দশৰথ হয় নহয়। ৰামৰ দেউতাক দশৰথ। কৰ্ণৰ দেউতাক কৈ কৰ্ণৰ দেউতাক কোন? কৰ্ণৰ দেউতাক পাণ্ডু বুলি ক'ব, কিন্তু পাণ্ডু নহয়। আচলতে কি, যেতিয়া কৰ্ণৰ জন্ম হৈছিল তেতিয়া মানে পাণ্ডুৰ বিয়া হোৱা নাছিল হেৰিৰ লগত, এই কুন্তীৰ লগত বিয়া হোৱা নাছিল। কুন্তী অবিবাহিত আছিল। অবিবাহিত অৱস্থাত কুন্তীয়ে এটা বৰ পাইছিলে। সেই বৰটোও পাইছিল কুন্তীয়ে মনেদি যি বিচাৰিব, যিজন দেৱতাক বিচাৰিব সেই দেৱতাজন তেওঁৰ ওচৰত আহিব বাধ্য হৈ যাব। সেইটো প্ৰমাণ চাবৰ কাৰণে কুন্তীয়ে সূৰ্য দেৱতাক আৰাধনা কৰিছিল। আৰু যেতিয়া সূৰ্য দেৱতাক আৰাধনা কৰিছিল তেতিয়া সূৰ্য দেৱতা কুন্তীৰ ওচৰত আহি উপস্থিত হৈছিল। তেতিয়া সূৰ্য দেৱতাই কুন্তীক সুধিলে, কিয় মোক মাতিলা? তেতিয়া কুন্তীয়ে ক'লে যে নাই, মই প্ৰমাণ চাবৰ কাৰণেহে মাতিছিলোঁ, মোক একো নালাগে। কুন্তীয়ে যেতিয়া সেনেকৈ ক'লে তেতিয়া সূৰ্য দেৱতাই ক'লে নাই, তুমি কিবা এটা মোৰ পৰা ল'বই লাগিব। তেতিয়া কুন্তীয়ে ক'লে মোক একো নালাগে। কিন্তু সূৰ্য দেৱতাই কি কৰিলে, তেওঁক এটা পুত্ৰ সন্তান দান দিলে। সেই পুত্ৰ সন্তানটোৱে আছিল কৰ্ণ। কৰ্ণক যেতিয়া কুন্তীৰ হাতত দি থৈ সূৰ্য দেৱতা গুচি গ'ল, তেতিয়া কুন্তীয়ে কি কৰিব? কুন্তীৰটো বদনাম হৈ যাব, বিয়াও হোৱা নাই, ইফালে তেখেতৰ বিয়াও হোৱা নাছিলে। সেইকাৰণে কুন্তীয়ে সেই কৰ্ণৰ মানে সন্তানটি তেখেতে গংগাত পেলাই দিছিলে। গংগাত যেতিয়া পেলাই দিছিল, সেই গংগা মায়ে তাক উদ্ধাৰ কৰিছিল। সেইকাৰণে সূৰ্য দেৱতাই হৈছে কৰ্ণৰ পিতা। আমি সেইটোৱে জানো, মেইনলি আমি সূৰ্য দেৱতাৰ পুত্ৰ বুলিয়ে জানো, কাৰণ তেতিয়ালৈকে পাণ্ডুৰ জন্ম লগত বিয়া হোৱা নাছিল কুন্তীৰ। গতিকে কৰ্ণৰ পিতা হেৰি নহয়, পাণ্ডু নহয়। কিন্তু সচৰাচৰ আপোনাৰ কৰ্ণৰ পিতা বুলি ক'লে আপোনাৰ পাণ্ডু বুলিয়ে কয়, নহয় পাণ্ডুৰ পুতেক বোলে, কিন্তু একচুৱেলি নহয়, কাৰণ তেতিয়ালৈকে বিয়াই হোৱা নাছিল। সেইটোৱে মানে মেইনলি আপোনাক যদি ভাবি চাওঁ আমি তেতিয়াহ'লে সূৰ্য দেৱতা হয়, কিন্তু সচৰাচৰ আমাৰ যিটো দেখায় সেইটো পাণ্ডুৱে হয় আৰু নে কি গাইজ, হয়নে? হয়, জনাব এটা কমেণ্ট কৰি। নাথ বাবু কিছু কথা জানে বোলো ন? হা, মই এইবিলাক একচুৱেলি আমাৰ দেউতাই খুব আগতে, আমি সৰু থাকোঁতে যেতিয়া মানে তেতিয়া টিভি নাছিল আমাৰ, আমি বেলেগৰ ঘৰত মহাভাৰত চাব যাওঁ, ৰামায়ণ চাব যাওঁ। সেইবোৰ চাই আহি দেউতাহঁতৰ আগত যেতিয়া কথাবিলাক কওঁ যে আজি এনেকুৱা হ'ল তেনেকুৱা হ'ল, তেতিয়া দেউতাহঁতে কাহিনীবিলাক আমাক কয়, একচুৱেলি এনেকুৱা আছিল, ৰামায়ণত এনেকুৱাকৈ লিখা আছে, এইখিনি কথা আমি এনেকৈ পাইছোঁ, আমাক ককা দেউতাহঁতে আমাক এনেকৈ বুজাইছিল। গতিকে সেনেকৈ কিছুমান বস্তু শিকিছোঁ। কিছুমান বস্তু শিকিছোঁ আমি টিভিৰ পৰাও, টিভি চাইও কিছুমান বস্তু শিকিছোঁ, আৰু কিছুমান বস্তু আমি দেউতাৰ পৰাও শিকিছোঁ। দেউতাই একচুৱেলি মহাভাৰত ৰামায়ণৰ বিষয়ে বহুত জানে দেউতাই, সেইটোৱে। এতিয়া আমিও চাইছোঁ, আমি নাচাওঁ বুলি নকওঁ, আমিও চাইছিলোঁ আগতে মহাভাৰত, ৰামায়ণ, ওম নমঃ শিৱায়, হনুমান, এইবিলাক আমিও চাইছোঁ। কিন্তু আমাৰ আকৌ খিস্ৰি হৈ যায়, ৰামায়ণৰ বাপেক যাই পাই মহাভাৰত, মহাভাৰতৰ বাপেক যাই পাই ৰামায়ণ, কৰ্ণ আহিব আপোনাৰ ৰামায়ণত আৰু ৰাম আহিব মহাভাৰতত, সেনে উল্টা পুল্টা হয়। গতিকে আপুনি মনত ৰাখছে, আপোনালোকৰ দেউতাকো মানে ভাল শিক্ষা এটা দিছে, বা আপুনিও মনত ৰাখছে। আমিও চাইছিলোঁ, কিন্তু আমাৰ কিন্তু মনত নাই, গম পাইছে না? মনত থাকিলে কিজানি আজি পূৰা বেলেগে হ'ব পাৰিলোঁ হয়, নে কি কয় গাইজ, হয় না? হয়।